নমস্কাৰ, আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ বৈচিত্ৰময় অসমৰ প্ৰশ্নসমূহ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকৰ সুবিধা হ'ব। আহাচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বৈচিত্ৰ পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। উত্তৰ: অসমীয়া সমাজ আৰু সংস্কৃতি হৈছে বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে গঢ় লৈ উঠা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আদিৰে পৰিপূৰ্ণ এক বৰ্ণিল আৰু বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। এই বৃহত্তৰ অসমীয়া জাতিৰ দুটা উল্লেখযোগ্য জনগোষ্ঠীৰ চমু পৰিচয় তলত আগবঢ়োৱা হ'ল। 1 নম্বৰ, দেউৰীসকল। দেউৰীসকল হৈছে মংগোলয়ড নৃগোষ্ঠীৰ অন্তৰ্গত এটি অতি পুৰণি জনগোষ্ঠী। উত্তৰ-পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটা দেউৰীসকলে ব্ৰহ্মপুত্ৰৰ উজনি অংশত বাস কৰিবলৈ লয়। বৰ্তমান উজনি অসমৰ 8খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলাত দেউৰীসকলৰ বসতি পোৱা যায়। নিজকে ডিম'চনায়া বুলি চিনাকি দিয়া দেউৰীসকলে সামাজিকভাৱে 4টা খেলত বিভক্ত: দিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা। ভাৰতীয় সংবিধানত অনুসূচিত জনজাতি হিচাপে স্বীকৃত দেউৰীসকলৰ ভাষা মূলতঃ তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত। অত্যন্ত ধৰ্মবিশ্বাসী এই লোকসকল কুন্দি ধৰ্মক বিশ্বাস কৰে আৰু কুন্দি মামা হ'ল তেওঁলোকৰ উপাস্য দেৱতা। কৃষিজীৱী এই লোকসকলে তেওঁলোকৰ সুকীয়া কৃষিভিত্তিক উৎসৱ যেনে বিবা বসু, গিবা মেচু, শাওণীয়া পূজা আদি পালন কৰে। দেউৰীসকলৰ কেইজনমান বিশিষ্ট ব্যক্তি হ'ল জননেতা ভীমবৰ দেউৰী, ৰাধাকান্ত দেউৰী, বৰ্গৰাম দেউৰী ইত্যাদি। 2 নম্বৰ, ৰাভাসকল। অসম তথা পূৰ্বাঞ্চলৰ মংগোলয়ডসকলৰ ভিতৰত ৰাভাসকল অন্যতম জনগোষ্ঠী। ভাৰতীয় সংবিধানত অনুসূচিত জনজাতি হিচাপে স্বীকৃত ৰাভাসকল বৰ্তমান অসমৰ বিভিন্ন জিলা যেনে কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, কামৰূপ, গোৱালপাৰা আদিত বসবাস কৰি আছে। এইসকল লোক সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত যেনে ৰংদানী, পাটি, দাহৰি, কোচ, হানা ইত্যাদি। ৰাভাসকল নিজস্ব ভাষা, দোৱান আৰু কলা সংস্কৃতিৰে এটি অতি চহকী জনগোষ্ঠী। লোকগীত, লোকসাধু, লোকবিশ্বাস আৰু লোকসংস্কৃতিৰে পৰিপূৰ্ণ এই লোকসকল অত্যন্ত ধৰ্মবিশ্বাসী। তেওঁলোকে ঋষি বা মহাদেৱৰ উপৰিও লাঙা দেৱতা আৰু বিভিন্ন দেৱ-দেৱীৰ পূজা কৰে। ৰাভাসকল জড় উপাসক হোৱাৰ বাবে শিল, গছ-গছনিক পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উৎসৰ্গা কৰে। ৰাভা জনগোষ্ঠীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাম, সংগ্ৰামী নেত্ৰী ড বিৰুবালা ৰাভা ইত্যাদি। কুৱেশ্যন নম্বৰ 2, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 3টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: প্ৰত্যেক সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান বিশিষ্ট ব্যক্তিৰ জন্ম হয়। আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট জনগোষ্ঠীসমূহৰ এনে 3গৰাকী উল্লেখযোগ্য ব্যক্তিৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, তিৱা জনজাতিৰ এজন বিশেষ ব্যক্তি হ'ল ইন্দ্ৰসিং দেউৰী। তিৱা সমাজত ফা পৰৈ জাতিৰ পিতা ৰূপে জনাজাত ইন্দ্ৰসিং দেউৰীদেৱৰ জন্ম হৈছিল 1932 চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত। মালসিং পোমা আৰু মামা আমচিৰ 3য় পুত্ৰ আছিল ইন্দ্ৰসিং দেউৰীয়ে বাউলাগোগ প্ৰাথমিক বিদ্যালয়ত 1939 চনত শিক্ষা জীৱনৰ পাতনি মেলে, কিন্তু আৰ্থিক অনাটনৰ বাবে ডিমো হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়িয়ে শিক্ষা জীৱন সামৰিব লগা হয়। ঘৰৰ এই অৰ্থনৈতিক অৱস্থাৰ বাবে তেখেতে 1951 চনত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে, কিন্তু তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ হকে 1953 চনত চাকৰিৰ পৰা ইস্তফা দিয়ে আৰু 1960 চনত তিৱাছা মিছন নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে আৰু 1967 চনত লালুং দৰবাৰ
সংগঠনৰ জন্ম দিয়ে। অ' টিৱা চেৰান চাৱা নামৰ জনপ্ৰিয় গীত ৰচনা কৰা দেউৰীদেৱে একেধাৰে সংগঠক, সমাজ চেতনক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল। 1994 চনৰ 20 আগষ্টত ইন্দ্ৰ সিং দেউৰীদেৱৰ মৃত্যু হয়। 2 নম্বৰ, দেউৰী জনজাতিৰ এজন বিশেষ ব্যক্তি হ'ল ভীমবৰ দেউৰী। ভীমবৰ দেউৰী বৃহত্তৰ অসমীয়া জাতিৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থ ৰক্ষাৰ বাবে অহৰহ প্ৰচেষ্টা কৰি থকা এক বিৰল ব্যক্তিত্ব আছিল জননেতা ভীমবৰ দেউৰী। এই জননেতাজনৰ জন্ম হৈছিল 1903 চনৰ 16 মে' তাৰিখে উজনি অসমত। তেখেতৰ দেউতাকৰ নাম আছিল গদৰা দেউৰী আৰু মাতৃৰ নাম আছিল বাজং দেউৰী। 1908 চনত 57 নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন পাতনি মেলা ভীমবৰ দেউৰীদেৱে 1931 চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1932 চনত ডিব্ৰুগড় আদালতত স্বতন্ত্ৰভাৱে ওকালতি কৰিবলৈ লয়। ইয়াৰ পিছত 1933 চনত অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে 17/4/1933 তাৰিখে নগাঁৱৰ ৰহাত অসম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ চমুকৈ ট্ৰাইবেল লীগৰ গঠন কৰে। অসমৰ সকলো জনগোষ্ঠীৰ লগত এক হৈ অসমৰ জাতীয় সত্তাক প্ৰতিষ্ঠা কৰিবলৈ আজীৱন যুঁজ দিয়া ভীমবৰ দেউৰীক গোপীনাথ বৰদলৈয়ে জননেতা আখ্যাৰে বিভূষিত কৰিছিল। 1947 চনৰ 30 নৱেম্বৰত 44 বছৰ বয়সত এই জননেতাগৰাকীৰ মৃত্যু হয়। 3 নম্বৰ, ৰাভা জনগোষ্ঠীৰ এজন বিশেষ ব্যক্তি হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসমীয়া সমাজত কলাগুৰু নামেৰে খ্যাত বিষ্ণুপ্ৰসাদ ৰাভা আছিল ৰাভা জনগোষ্ঠী তথা বৃহত্তৰ অসমীয়া জাতিৰ বিশিষ্ট ব্যক্তিৰ ভিতৰত অন্যতম। একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ আৰু অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত ঢাকা মহানগৰীৰ সেনা ছাউনীত। তেখেতৰ পিতৃ আছিল চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেথিবালা ৰাভা। ঢাকাৰ এখন ইংৰাজী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা জীৱন আৰম্ভ কৰা বিষ্ণু ৰাভাই পিছলৈ অসমৰ তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি কুইন এম্প্ৰেছ পদক লাভ কৰে। সেই সময়ত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে আন্দোলনত সক্ৰিয়ভাৱে ভাগ লোৱাৰ বাবে তেখেতে স্নাতক সম্পূৰ্ণ কৰিব নোৱাৰিলে। বিপ্লৱী সত্তাৰ লগতে সুকুমাৰ কলা আৰু সাহিত্যতো তেখেত দক্ষ আছিল। তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হৈছিল সোণপাহি, মিচিং কনেং, অসমীয়া কৃষ্টিৰ চমু আভাস আৰু অতীত অসম। অৱহেলিত আৰু দলিত শ্ৰেণীৰ পক্ষে আজীৱন সংগ্ৰাম কৰা ৰাভাদেৱৰ মৃত্যু হয় 1969 চনৰ 20 জুন তাৰিখে। নিজস্ব প্ৰতিভা আৰু কৃষ্টিৰে অসমক সমৃদ্ধ কৰা এই বিপ্লৱী শিল্পীগৰাকী অসমবাসীৰ হৃদয়ত সদায় অমৰ হৈ থাকিব।